वेलकाम जनाइछु मोर यूट्यूब चेनेलলৈ আৰু ৰাতিপুৱা হ'ল হোষ্টেলত নদী খোলাই নাই মুখটো ধুই আহি ব্লগটো আৰম্ভ কৰিছোঁ বিছনাত কৰা নাই আৰু ৰাতিপুৱাৰ পৰিৱেশটো চাওঁ ব্লগ এইটো হ'ল হোষ্টেলৰ ৰাতিপুৱাৰ পৰিৱেশ ৰাতিৰ পৰিৱেশখিনি আপোনালোকে পিছত চাই আছে আৰু ৰাতিপুৱা ভাত দিছে আৰু ৰাতিপুৱা ভাতটো মই নাখাওঁগে মানে খাবা কিবা বয়াহে পাওঁ দালি খাই বেয়া পাওঁ তো মই ৰাতিপুৱাৰ পৰিৱেশ আৰু আমি সেইফালৰ দেখি যিটো ৰুম আছে ইফালৰ চাইডে সেই ৰুমকেইটা ব্লগ চাই আহিছোঁ কেনেকৈ কি ৰুমবিলাক ডাঙৰ টেনশ্যন নাই এইবিলাকত এইফালেতো পাছৰ চিনত দেখি পাব লেট্ৰিন বাথৰুম আছে নেক্সট টাইম আগত সিফালৰ আপোনালোকে গম পাব এইটো পাছত আগত মানে এইটো পিছত পাকঘৰ হ'ব এতিয়া মানে আনকমপ্লিট হৈ আছে বিৰাট ভাল চাল কৰিব এইফালে এই দুটা ৰুম আছে আৰু এইফালে এইকেইটা তিনিটা ৰুম আছে ইয়াত আছে সেই দুটাত নাই আনকমপ্লিট হৈ আছে ফেন চেন লগোৱা হোৱা নাই এইটোৱে আৰু হ'ল ৰাতিপুৱাৰ পাঠশালা মানে ৰাতিপুৱা মানে এতিয়া 1:25 মানে হ'ল কিজানি ৰাতিপুৱাৰ অলপ এনেই আহিছোঁ ওলাই পইচা এটা নিব লগা আছে এইটো লৈ যাওঁ এনে আৰু জামৰ তলত দেখি আছোঁ ৰাস্তা বন্ধ গাড়ী চাড়ী লৈ ফালে দি আহিব নদী একদম নালা কাটি থৈ দিছে ডাঙৰ পৰি মৰিব লাগিব একদম নালা কাটি থৈ দিছে এইটো লাচিত নগৰ এতিয়া আমি কফি খাব যাই আছোঁ কফিৰ দোকান এখনত হোটেল এটাত যাই আছোঁ ধুনীয়া আছে কফি খাম এই ফুটপাথত কেমেৰাটো মানে মোবাইলটো ধৰি আছোঁ লাজো লাগে মানুহৰ আগত কিবা কৰি ফুটফুটকৈ কৰি আছোঁ আৰু লাহে লাহে ফুটপাথত ধুনীয়া আছে বুলি যাই আছোঁ তো আমাৰ কফি আহি গ'ল এশটা আৰু কি দিছে বগা চেনি ঢালি ল'ম গুলি ল'ম বঢ়িয়া চাই টেষ্টি কৰি খাব লাগিব কফিটো মই চাহত কৰি কফি খাই বেছি ভাল লাগে কফিটো খাই এতিয়া মই খাওঁ দিয়ক আপোনালোকে চাই থাকক জুতিটো লৈ থাকক সুন্দৰভাৱে মই খাই দিওঁ তো আমাৰ কফি খোৱা হৈ গ'ল এতিয়া বলক তো এতিয়া কফি চফি খাই ঘূৰি গৈ আছোঁ ৰ'ব ৰুমক লগিন চাই থাকক আহি পাই গ'লোঁ আমি আহি পাই গ'লোঁ কফি খাই তাৰ বাগান দিম বঢ়িয়া আছে এতিয়া দুপৰীয়া হ'ল আৰু ভাতটো খোৱাটো নেদেখুৱালোঁ আৰু এতিয়া ভাত চাত খালোঁ এতিয়া শুম আৰু এইখিনি আৰু ভিডিঅ' নকৰোঁ খোৱাটো ভিডিঅ'টো নকৰোঁ আৰু আপোনালোকক ডাইৰেক্ট লগ পাম ভাটিবেলা আমি ওলাই যাম ভাটিবেলা ওলাই যাই কিবা খাম তেতিয়া আপোনালোকক লগ পাই আছোঁ গতিকে শেষলৈকে চাব ফ্লিপকাৰ্টত আজি এটা বেগ এটা অৰ্ডাৰ কৰিছিলোঁ বেছি দামৰ নহয় 500 নে 600 টকাত কেমেৰা নিয়া বেগ আহি গ'ল এতিয়া বলক আনবক্সিং কৰোঁ এতিয়া বলক আমি আনবক্সিং কৰোঁ ছিঙি লৈছোঁ দেই ছিঙি লৈছোঁ এইটো বেগটো অলপমান সৰু কিন্তু চলে কাৰণ এটা কেমেৰা বেগত দোকানত সদ্যহতে চালা 2500 টকা হৈছিল আৰু হ'ব তেওঁ মোৰতো আৰু বেছি দামী কেমেৰা নহয় পাছত যেতিয়া ভাল কেমেৰা ল'ম তেতিয়া হৈ যাব এই সৰু ছোৱালীৰ স্কুল বেগ টাইপ সৰু ছোৱালীৰ স্কুল বেগৰ দৰে হৈ যাব কথা নাই আজিকালি সৰু বেগে চলে কেমেৰা বেগহে চেইন পেণ্ট কেনেকৈ খোলোঁ মই তাতে থৈ দিওঁ দেখা পাই আছে না নাই ये है अंदर का लुक এইটো ধুনীয়া চিষ্টেম আছে এইটো বস্তু ভাল আছে দেই এইটো মানে কি এইটো এইবিলাক ওলাই কিনে ধুবাও পাৰি এটা ৰেইন কাভাৰ ক'ৰবাত থকা বুলি শুনিছিলোঁ দেখোন ভিডিঅ' চাওঁতে পাইছিলোঁ ৰেইন কাভাৰ নাই কিজানি এতিয়া আমাৰ হেমা মালিনীকেইটা দি দিওঁ এইটো বেগ চাইড কৰি ল'বা বহুত কিবা আন লাগে মই ভাল নাপাওঁ চাইড বেগ লৈ মই ভাল নাপাওঁ আমাৰ হেমা মালিনীকেইটা সোমাই দিওঁ এইটো আমাৰ ডাঙৰ বাপু ক'ত দিব লাগিব ডাঙৰ বাপুৰে জেগা নাই নেকি দেই
নাই এইকেইটা অলপ মিলে ল'ব লাগিব দেই এইকেইটা অলপ মিলে ল'ব লাগিব প্ৰথম এইকেইটা অলপ মিলে ল'ব লাগিব মই মিলং দিয়ক আপোনালোকৰ পাছত দেখি আছোঁ অৱশেষত কিবা এটা হ'ল কিবা কৰি থৈ দিলোঁ এতিয়া নিজৰ জেগাটো নিজে উলিয়াই ৰাখিব লাগিব ফ্লাছ লাইটখিনি লেতে হ'ব কিবা কিবি কৰি মিলাই ৰাখিব লাগিব আৰু বঢ়িয়া আছে তো এতিয়া সন্ধিয়া হ'ল আৰু এতিয়া বাহিৰত কিবা এটা খাব যাওঁ গতিকে কিবা খাম কি পাওঁ চাওঁ কি অলপ খাই আহোঁ এইটো মোৰ ৰুমটো তালাটো মাৰি দিলোঁ অলপ গৈ থাকোঁ যি পাওঁ তাকে খাই দিম আৰু ৰাস্তাটো বেছি নেটকাং নেকি এনেও এতিয়া আকৌ পোহৰ চহৰ এখন নাই গতি কৰি এইটো ৰাস্তাইদি যাম আমি আৰু ৰাস্তাটো নাযাওঁ আৰু ডাইৰেক্ট আপোনালোকক মই হোটেলত লগ পাই আছোঁ দিয়ক আমি বৰ্তমান এইকেইটাৰ লগত পিজ্জা খাব আহিছোঁ কি হয় চাওঁ এইটো বম মেনু আছে কিবা এটা অৰ্ডাৰ দিছোঁ কি অৰ্ডাৰ দিছিলোঁ আমি মিক্স ভেজি পিজ্জা অৰ্ডাৰ দিছোঁ আহিছে ইফালে দি এই চিষ্টেমত আহি ইয়াতে বহি পৰি যাব তাৰপিছত খাম চাই থাকক আপোনালোকে গোটেই ব্লগটো চাই থাকক আমাৰ এইটো কফি এটা অৰ্ডাৰ দিছিলোঁ কফিটো আহি পাল এতিয়া কফিটো খাওঁ পিজ্জাটো বনি আছে নেকি চাই লওঁ দিয়ক খাওঁ দিয়ক আমাৰ পিজ্জাটো আহি পাল এইটো পিজ্জাটো এইটো এইটো কিবা দে নিমখ খাই থাক তাৰপিছত আমি খাওঁ লাহে কৰি পিজ্জাটো চাই থাকক তো পিজ্জাটো আমি খাই আহিলোঁ আৰু এতিয়া ৰুমত অলপ ৰুমটোত যাওঁ বাপৰে বাপ কাপোৰ হালো হৈয়ে গ'ল তো বৰ্তমান মোৰ লগত হৃদয় চৌধুৰী বহি আছে মোৰ ৰুমতে মোৰ ৰুমটো আৰু ইয়াক সোধোঁ হোষ্টেলত থাকি কেনেকুৱা লাগে মইতো দুদিনমানৰ কাৰণে আহিছিলোঁ তো তেওঁ ব্ৰ' কেনেকুৱা লাগিল হোষ্টেলত থাকি মানে এক বছৰ হ'ল হয় এক বছৰ হৈ গ'ল হয় তোমাৰ ঘৰ মোৰ ঘৰ ৰঙিয়াত ময়ো গম পাওঁ আৰু মানে খানা পিনা কেনেহেন খানা পিনা ভালেই ইয়াততো খানাৰ অসুবিধা নাপায় আপুনি ঠিকে আছে মানে পইচা হিচাপত ময়ো কওঁ এইটো পইচা হিচাপত মানে খানাটো একদম ধুনীয়া মাছ মাংস কণী আৰু বৃহস্পতিবাৰে আপোনাৰ চয়াবিন পাপৰ আৰু আচাৰটো থাকেই মানে ৰাতিপুৱা আৰু দুপৰীয়া যিহেতু মানে দালি ভাত তৰকাৰী কিবা এটা থাকে তৰকাৰী বা ভাজি কিবা এটা থাকে তাৰ লগত আচাৰ পাব আৰু বাকী থাকিতো ভালেই লাগে মানে পইচা বাচুল পুৰা আপোনাৰ 4,500 কৰি লয় না 4,500 কৰি ল'ব ছিংগল বেড লাগিলে ছিংগল বেড আৰু সিফালে ডাবল বেডৰ আছে সিফালৰ ছাইডটোত আৰু সিপিনেও আছে লেট্ৰিন বাথৰুম দুটা আৰু সেয়াই আৰু বলক এতিয়া আমি ৰান্ধনী ঘৰত যাওঁ কি কৰি আছে চাই আমাৰ ৰান্ধনী ঘৰটো ইফালে পিছত সিফালে যাব কিজানি এইটো বৰ্তমান ইয়াতে আছে আৰু এতিয়া আমি এইটো বাইদেউৰ লগত কথা পাতোঁ সেই মানে ৰাতিপুৱা ধৰক মানে কেনেহেন কি মানে ৰুটিনখন ৰান্ধনীৰ ৰাতিপুৱা দালি ভাজি ভাত আৰু সোমবাৰে মাংস ৰাতি দিয়া যায় দুপৰীয়া দালি চব্জি আৰু মঙলবাৰে মাছ দুপৰীয়া দালি চব্জি বৃহস্পতিবাৰে বুধবাৰে কণী থাকে বৃহস্পতিবাৰে নিৰামিষ চয়াবিন পাপৰ আৰু শুকুৰবাৰে মাংস আৰু শনিবাৰে মাছ দিয়া যায় আৰু ৰবিবাৰে কণী দিয়া যায়
আৰু সোমবাৰে এনেকৈ মাছ মাংস মানে পইচা বসুল হয় আপোনালোকে মোক কণ্টেক্ট কৰিলে হ'ল মোৰ ফেচবুক ইনষ্টাগ্ৰামৰ লিংক তলত আছে আৰু মই ছাৰৰ মন্তব্যটো লৈ ল'ম হ'লে বলক আৰু চাই থাকোঁ এই লেট্ৰিন বাথৰুম আৰু এই দুটা চিনটেক্স আছে এইবিলাক আৰু মানে বেছিকৈ দেখা নিদিওঁ দিয়া ভাত চাত খাই থাকোঁতে চাই থাকিব পাৰেতো গতিকে এইবিলাকে আৰু ইফালেও এই দুটা তিনিটামান ৰুম আছে এইকেইটা আনকমপ্লিট হৈ আছে বৰ্তমান আৰু এইটোৱে পইচা বসুল আহিব পাৰে ইয়াত অলপ মোৰ ৰুমলৈকে যাই থাকোঁ এইটোৱে আৰু ডাঙৰ এটা ৰুম ইফালে এইবিলাক ছিংগল বেডৰ নহয় এইবিলাক চব ডাবল ট্ৰিপল বেডৰ হয় আৰু এইবিলাক যিমান আছে এইফালৰ এইকেইটা চব গোটেইকেইটাত আছে আৰু এইফালে মানে এইকেইটাত মানে ছিংগল বেডৰ হয় আৰু এনেকুৱাই আৰু হোষ্টেলটো ৰাতিৰ পৰিৱেশ এনেকুৱা তো মই এটা বিশেষ কাৰণত মানে বাৰু থপৰাটো দেখালোঁ মোৰ মানে চেনেলটোৰ নাম কেইদিনমান আগত আছিল কে ব্লগছ তাৰে আগত বাৰ কি আছিল কুমাৰেশ ব্লগছ আছিল নেকি কিন্তু মোৰ মানে চেনেলটোৰ নাম মোৰ এনেকুৱা থ'ব মন আছিল ফুড আৰু ট্ৰেভেল ৰিলেটেড ট্ৰেভেল বাৰু কৰা নাই কিন্তু প্লেন আছে আৰু মানে কি তেনেকুৱা ট্ৰেভেল আৰু ফুডৰ ৰিলেটেড মানে তেনেকুৱা এটা নাম থ'ব ইচ্ছা আছিল কিন্তু মোৰ মাথাত একো খেলাই নাই বৰ্তমানলৈকে আৰু মানে কি আই লাভ ট্ৰেভেল এণ্ড ফুড ইমান ডাঙৰ চেনেল এটা বহি আছে তেনেকুৱা মানে নাম লাগে এটা মোক আৰু মানে কি হয় কে ব্লগছ বুলি চাৰ্চ কৰাৰ লগে লগে কে ব্লগছ বহুত আহিছে তাৰপিছত নেক্সট এতিয়া বৰ্তমান আছে মোৰ নেক্সট ব্লগো আছেই অলৰেডি মানে মোক ভাল এটা তেনেকুৱা যদি কোনোবাই জানে কমেণ্ট ছেকশ্যনত লিখি দিয়কচোন প্লিজ সেইটোৱে তো আমাৰ ভাতটো হ'ল ভাতটো বৰ্তমান খাওঁ আৰু মোৰ ৰুমত নাখাওঁ বেলেগৰ ৰুমত খাম যি মানে তাতে এক্সট্ৰা টেবুল এটা ভৰাই থৈ দিছোঁ তাতে আমি ভাত খাম বলক বাহিৰত বিৰাট ঠাণ্ডা বলক ভাতটো খাওঁ এইটো ললি নেকি ভাত আজি কি মাছ ভাজা আৰু দালি নেকি চাই ল লে খালে নাখাওঁ খাব ইচ্ছা নাই মই এটা ভাত চাবি নামান ল'ম পিজ্জা মাখা খাইছোঁ আজি কি মাছ কম নেকি না কি না চলি আছে খাওঁ মোক এই বুকৰটো দিয়ক হয় নেকি অঁ হ'ব মোৰ ভাত হ'ব দিয়ক ভাজা নালাগে মাছ পিচ দিয়ক হ'ব দালিটো দিয়ক এই এখানতে খুলবাই নদিয়ে তেনেহ'লে বলক আমি যিটোৰ বগামলাৰ ৰুমত খাম ভাত আবে তোৰ দৰ্জাটো খুলি থ'ব নোৱাৰা কি অসম মানে পাণ্ডৱ এই তেৰি মই বটলটো পাহৰি গ'লোঁ দেই এতিয়া বহুত ৰাতি হৈ গ'ল ৰাতি মানে বহুত মানে 10:30 বাজিল 10:30 হ'ল আৰু এতিয়া শুই দিওঁ আৰু মৰি চৰি টানি ল'লোঁ ডালটো মমাৰা থোপ এডালো জ্বলাই দিম আৰু এতিয়া শুই দিয়ক আৰু শুই দিওঁ এতিয়া গুড নাইট গতিকে ব্লগটো ইয়াতে এণ্ড কৰি দিওঁ আৰু চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনিয়ে কৰি দিব আৰু অলপমান ছাপোৰ্ট কৰি দিব গতিকে আৰু চেনেলটোৰ নাম কি থ'লে ভাল হ'ব সেইটো কমেণ্ট লিখি দিব আৰু গতিকে বাই বাই হৈ গ'ল ভাত এতিয়া আমি ভাত খাব দুৰ্ঘটনা